গুড মৰ্ণিং সকলোলৈকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি উলিয়াইছোঁ সৰস্বতী পূজালৈ। এয়া তাই মিঠাই লৈ লৈছে আৰু সকলোলৈকে সৰস্বতী পূজা বহুত বহুত শুভ জ্ঞানৰ পোহৰে যেন সৰস্বতী মায়ে সকলো বিদ্যাৰ্থীকে যেন পোহৰাই তোলে। আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু চাব। আমি আজি আচলতে ছোৱালী স্কুললৈ নগ'লোঁ। দেখাই দেখাচোন, ওচৰৰ স্কুল এখনতে শৰাই এখন দিছোঁ। তাৰপিছত ছোৱালী স্কুল নগ'ল, আজি ইয়াতে পাতিছে অংগনবাড়ীতে। অকণমান তাই গাটো বৰ ভাল নহয়, সেইকাৰণে নপঠিয়ালোঁ। আৰু ভিডিঅ'টো চাই থাকিব একেলগে, চাই থাকক। সৰস্বতী পূজা বুলি ঘৰতো ছোৱালীয়ে ধূপ চাকি জ্বলালে, কাৰণ ঘৰত কৰাৰ পিছতহে আমি বাহিৰলৈ ওলাই যাওঁ নহয় জানো। সেইকাৰণে ঘৰতে প্ৰথমে কৰি লোৱাটো জৰুৰী। সদায় ঘৰত প্ৰথম কৰি ল'ব লাগে, তাৰপৰাহে বাকী বাহিৰত আমাৰ ছোৱালীও কৰি ল'লে। লগতে অকণমানিজনীও বহিলে, লগতে পিয়ানো বহিলে গৈ, মানে অকণমানিও লগতে বহিলে সেৱা কৰিবলৈ বায়েকৰ লগত। আৰু নিজৰ পঢ়া টেবুলতো ধূপ দিলে, ভনীয়েকেও সেৱা কৰিছে। এতিয়া আমি স্কুলৰ একেবাৰে ওচৰ পালোঁগৈ আৰু এয়া দেখুৱাইছোঁ। আমি আহিছোঁ অংগনবাড়ী স্কুললৈ, যিহেতু অকণমানিজনীয়ে মোৰ এতিয়া ইয়াতে পঢ়িব। আমি ইয়ালৈকে আহিছোঁ। এয়া আমি অহাৰ পিছত চাহ অকণমান দিলে খাবলৈ, আমি নিয়া মিঠাইও দিলে লগতে। বহুতে শৰাই দিছে। ইয়াৰ গোপিনীয়ে ভকত সেৱা ল'বলৈ লৈছে আৰু লগতে আমি এইবোৰ কেনেকৈ বহি আছিলোঁ তাকে অকণমান দেখালোঁ। আমি সকলো বহি আছিলোঁ এনেকৈ অকণমানি আইতাকৰ কোচত। আমিও শৰাই এভাগ দিছোঁ যিহেতু। আজি সৰস্বতী পূজা স্পেচিয়েল কি আছে দেখাই আছোঁ। এইফালে পুৰিৰ বাবে আটা মঠি আছে, বেলি আছে এফালে। এতিয়া দেখুৱাইছে। এইফালে পনীৰ বুটৰ দালি বনি আছে।
তাকে অকণমান দেখালোঁ আপোনালোকক। কোনে বাট বন্ধ কৰিছে? নহ'ব নহয় বাট বন্ধ কৰিলে। সৰু স্কুল যদিও মানুহ হৈছিল, যথেষ্টখিনিয়ে মানুহ হৈছিল। আৰু এয়া কটা চিঙা কৰি আছে, মানে কাটি আছে প্ৰসাদৰ বাবে নাৰিকল, কল, কুঁহিয়া সকলোখিনি অকণমান দেখাই দিলোঁ। এইফালে পুৰি বনি আছে, চবফালে হৈ আছে, ইফালেও হৈ আছে, ইফালেও হৈ আছে। আৰু ঠাণ্ডা দিন যিহেতু সোনকালে দিনটো ছুটি হয়, আৰু সেইবাবে এইফালে বনি আছে চবফালে। আৰু সৰু ল'ৰা ছোৱালীবোৰ ঠাণ্ডাও পাব নহ'লে। এতিয়া শৰাই সজাই ইয়াৰ নাম ল'বলৈ আৰম্ভ কৰিছে। লগতে চাকি বন্তিও জ্বলালোঁ, চাকি ধূপ এয়া জ্বলালোঁ। আজি ছোৱালীক স্কুললৈ যাব নিদিলোঁ, তাই নিজৰ স্কুললৈ, কাৰণ তাই গাটো ভাল নাছিল। সেইবাবে ওচৰতে আমি পূজা ভাগ কৰিলোঁগৈ। সৰস্বতী মাক আমি সেৱা আগবঢ়ালোঁ। আৰু মোৰ ছোৱালীকেইজনী যেন পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি সুনাগৰিক হ'ব পাৰে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আমাৰ ফালে সৰস্বতী পূজা এনেকৈয়ে পতা হয়, আৰু তাকে অকণমান দেখালোঁ। এতিয়া নাম সামৰণি হৈ গ'ল, নাম সামৰিলে, আৰু এতিয়া আমি প্ৰসাদ খাম। আচলতে প্ৰসাদ খোৱা ভিডিঅ' মই নকৰিলোঁ, পাহৰি গ'লোঁ। আৰু এতিয়া আমি পুৰি চব্জি খোৱা ভিডিঅ'কে অকণমান দেখালোঁ। আমাৰ ফালে এনেকৈয়ে সৰস্বতী পূজা পতা হয়। আপোনালোকৰ ফালে কেনেকৈ পতা হয় বুলি জনাবচোন। এইগৰাকী মাষ্টৰণী বাইদেউ আমাৰ এই স্কুলৰ। কিমান মানুহ আছে? আৰু বাকীসকলে পুৰুষসকলে বাহিৰত খাই আছিল। এনেকৈ মুকলি জেগাবিলাক মুকলি হয়, এনেকৈ খাবলৈও ভাল লাগিল। আৰু এয়া এতিয়া ভকত বিদায় সেৱা হৈ আছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাব। আজিলৈ আহিছোঁ, বাই বাই।